নাওবৈচাত বন্যহস্তীৰ ৰহস্যজনক মৃত্যু। নাওবৈচাৰ ফুলবাৰীৰ ৰঙা সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ মৃত্যুক লৈ চাঞ্চল্য। প্ৰায় 5 দিনমান পূৰ্বে বনাঞ্চলখনত ৰহস্যজনকভাৱে মৃত্যু ঘটিছে এজনী মাইকী হাতীৰ। পিছে ঘটনাটো পোহৰলৈ আহে বুধবাৰেহে। এক প্ৰকাৰ ভিন্ন অংশ গেলিবলৈ আৰম্ভ কৰিছিল বন্যহস্তীজনীৰ। সৃষ্টি হৈছে দুৰ্গন্ধময় পৰিৱেশৰ। পলমকৈ হ'লেও ঘটনাস্থলীলৈ ৰাওনা হৈছে বনকৰ্মীৰ লোক। স্থানীয় ৰাইজে দাবী কৰিছে এয়া নহয় কোনো সাধাৰণ মৃত্যু। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰি হাতীটো পোতাৰ ব্যৱস্থা কৰিছে বন বিভাগে। হয়, আমি বৰ্তমান উপস্থিত আছোঁ অসম অৰুণাচল সীমান্তত। ইয়াৰ পৰা কিছু গ'লেই এটা হাতী মৰি আছে তাতে। আমি ৰাতিপুৱা খবৰ পালোঁ। খবৰ পাই আমি সতীৰ্থ 5-6জন আহিলোঁ। আহি পেলাই এতিয়া স্থানীয় মানুহ আহি আমি চালোঁগৈ। গতিকে দুৰ্গন্ধ, আৰু লগতে ওচৰতে বেলেগ হাতী জুম এটাও আছে। সেই হাতীটো মৃত হাতীটোৰ হয়তো লগৰীয়াই হ'ব। গতিকে বিপদসংকুল জেগা। তাৰ পৰা আমি যেন তেন হাতীটো কেনেকৈ মৰিলে চাবলৈ আমি অপাৰক। আমি চাব নোৱাৰিলোঁ ইমানখিনি, কিন্তু দেখা পাইছোঁ ওপৰত নিমখ ছিটিয়াই থোৱা আছে। হয়তো ফৰেষ্ট ডিপাৰ্টমেণ্টে অলপ নিমখ ছিটিয়াই দায়িত্ব সামৰিছে নেকি, এনেকুৱাও এটা অভিযোগ নহয়। তেওঁলোকে হাতীটো ফুটাৰ ব্যৱস্থা বা কিবা একো ব্যৱস্থা নকৰাকৈ অলপ নিমখ ছিটিয়াই পেলাই তেনেকেই হাতীটো এৰি থৈ গুচি যাব নেকি? যদি তেনেকৈ এৰি থৈ যায় তেতিয়াহ'লে ওচৰৰ এই গোটেই পৰিৱেশটো বহুত বেয়া হৈ যাব। গতিকে আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে কিবা এটা ব্যৱস্থা কৰি হাতীটো কেনেকৈ মৰিলে অন্ততঃ ফৰেনচিক লেবৰেটৰীলৈ পঠাই হ'লেও কথাটো গম পায় কি কাৰণে হাতীটো মৰিছে। আৰু অলপ দিনৰ আগত 18-20টা হাতী মৰি গৈছে। এতিয়া আকৌ যদি এনেকৈ হাতী মৰি থাকে তেতিয়াহ'লে এটা সময়ত হাতী আমাৰ ইয়াত বিলুপ্ত